গহপুৰত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত আছে। বৃহৎ হাতীৰ জাকে বিচৰণ কৰি ফুৰিছে গহপুৰৰ পথাৰত। পুৱাই হাতীৰ জাকে খাই তহিলং কৰিলে পথাৰৰ কঠীয়া। ইপিনে শোণিতপুৰৰ ৰঙাপৰাতো অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। গহপুৰত ১৫০ হাতীৰ ত্ৰাস। কাজিৰঙাৰ পৰা ওলাই অহা হাতীৰ এই জাকটোলৈ মন কৰক। প্ৰায় ১৫০ হাতী এইদৰেই অৱস্থান কৰিছে গহপুৰৰ পথাৰত। দেখিলেই বুকু কঁপি যোৱা এক দৃশ্য। বিগত সময়ছোৱাত বন্যহস্তীৰ জাকে গহপুৰৰ দক্ষিণাঞ্চলত বহুবাৰ তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰিছিল। ১৫-২০ জনীয়া হাতীৰ জাকটো ৰাইজে কোনোমতে খেদি পঠিয়াইছিল যদিও কিন্তু ৰাইজক প্ৰত্যাহ্বান জনাই এইবাৰ যেন হাতীয়ে আৰম্ভ কৰিছে পূৰ্বতকৈ বহু ভয়ংকৰ উপদ্ৰৱ। হাতীৰ এই বৃহৎ জাকটো বহু চেষ্টা কৰিও খেদি পঠিয়াব পৰা নাই ৰাইজে। বাকৰি দাঁত কলা গোপাল জাননী ঠুটে চাপৰিত হাতীৰ উপদ্ৰৱ। হাতীয়ে খাস্তাং কৰিলে বড়ো ধানৰ খেতি, পাৰি থোৱা কঠীয়া। ৰাঙলিয়াল পঞ্চায়তৰ আৱাসগৃহ, ভঁৰাল গৃহ ভাঙি লণ্ড ভণ্ড কৰি থৈ গ'ল হাতীৰ জাকটোৱে। ১০০ মান হাতী আহিছে। আমি ভাত খোৱা টাইমে আহিছে, মাতি আছিলে। তাৰপিছত আমি গোটেই ৰাইজখিনি ওলাইছো। ওলাই পেলাই হৈ হাল্লা কৰোঁতো মানে এইফালে আহি পিছে কঠীয়া চঠীয়া খাই শেষ কৰি দিছে। বুৰু ধান লগাইছিলোঁ, এইবাৰ বুৰু ধানো শেষ কৰিলে। এই ভঁৰাল ভাঙি দি খাই দিছে আমাক। এই হাতীৰ উপদ্ৰৱ বন বিভাগক ৰোধ কৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছে ৰাইজে। প্ৰশাসনৰ যিখিনি মানে মানুহ আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ যিখিনি হাতী আছে হাতীখিনিক যদি অলপ সংৰক্ষণ কৰি সিফালে ৰাখিব পৰা যায় তেনেহ'লে আমাৰ এইফালৰ মানুহখিনি অন্ততঃ ৰাতি কমচে কম ভালকৈ শুব পাৰিব। এয়া শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ দৃশ্য। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটা বন্যহস্তীৰ জাকে ৰঙাপাৰা চাহ বাগিচাৰ অফিচ লাইনত প্ৰৱেশ কৰি লণ্ড ভণ্ড কৰি থৈ গ'ল মোহন মিৰ্ধা নামৰ এজন লোকৰ বাসগৃহ। ভঁৰালৰ ধান খায়ো খাস্তাং কৰি থৈ গ'ল হাতীয়ে। বন বিভাগৰ লোকক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত নোহোৱাত সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ। গহপুৰৰ পৰা বিশ্বজ্যোতি সেনাপতি আৰু বালিপাৰাৰ পৰা ঋতুপৰ্ণ চক্ৰৱৰ্তী, DY 365।